चिराङाव गोदानै दाजानाय इउएलबिनि सासे कमान्डार हमदों। चिरां जिल्ला आमगुरि पुलिस थानानि सिङाव थानाय दैसुमबारि गामि ओनसोलनिफ्राय गोदानै दाजानाय इउएलबि दोलोनि चिरां जिल्लानि कमान्डार रैरुब मुसाहारि उर्फे रिंखां मुसाहारि मुंनि सासे सुबुंखौ चिरां पुलिसआ मैया 23 सेप्तेम्बर खालि हमो आरो पुलिसनि सोंनाय फिननायाव इउएलबिनि कमान्डार होनना गावनो सिमान जादों होनना चिरां जिल्ला पुलिस खुंथायनि एसपि प्रानजित बराया खौरांगिरि मेलनि गेजेरजों बुंथियो। लोगोसे हमजानाय सोद्रोमानिफ्राय जेबो बेरग्रा आरो बेरफुग्रा आइजेंफोरखौ मोननाय जायाखै होननाबो बुंथियो। আমাৰ এটা অপাৰেশ্যনত এজন তাৰে কেডাৰ ধৰা হ'ল। তেখেতৰ নাম হ'ল ৰিংখাং মুছাহাৰী। তেওঁ ঘৰ ৱেষ্ট দাইচুংগুৰি আমাৰ আমগুৰি থানাৰ আণ্ডাৰ। তেখেতে তাত সেই গ্ৰুপটোত জইন কৰিব যাওঁতে যিটো ফটো মাজতে ওলাইছিলে সেই মানে ক'ৰ গ্ৰুপৰ মেম্বাৰ হয়। তেখেতক এই নতুন সংগঠনটোত মানে চিৰাং জিলাৰ কমাণ্ডাৰ হিচাপে কৰিছিলে বি ৰৈৰুপ বুলি যিজন নাম ওলাইছিলে তেখেতে হয়। তেখেতক কালি আমি এপ্ৰিহেণ্ড কৰিছোঁ। আমাৰ এটা অলৰেডি কেছ ৰেজিষ্টাৰ্ড আছিলে, সেইটো কেছতে আমি আনি তেওঁক এতিয়া আৰু সোধপোছ চলাই আছোঁ। আৰ্মছ এমিনেশ্যন একো পোৱা নাই এতিয়ালৈকে, ৰিকভাৰী তেনেকুৱা একো হোৱা নাই। তেখেতৰ মোবাইল ফোনকেইটা পাইছোঁ, আমি এইকেইটা ষ্টাডি কৰি আছোঁ। এতিয়ালৈকে জনামতে 2জন আছে আৰু এজন পলাতক আছে, তেওঁ পোৱা নাই। তেওঁ এনেই পাইছোঁ আমি ডিটেইলছখিনি, কিন্তু বিচাৰি পোৱা নাই এতিয়ালৈকে। তেখেতক আমি আমগুৰি থানা এৰিয়াৰ আণ্ডাৰৰ পৰা তেওঁ আমি জনামতে সংগঠনটো কেনেকৈ স্প্ৰেড কৰিব পৰা যায় আৰু ৰিক্ৰুটমেণ্ট নতুন মানুহ কেনেকৈ হেৰি কৰিব পৰা যায় সেইখিনিয়ে মেইনলি তেওঁ টাস্ক লৈ আহিছিলে। সেইটো আমি এতিয়া ষ্টাডি কৰি আছোঁ, কাক কাক কণ্টেক্ট কৰিছে, কেনেকৈ কৰিছে আৰু কোনোবা কেনেকুৱাকৈ কৰিছে নেকি, সেই কথাখিনি আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। কথা ওলাইছে চিৰাং জিলাত বিভিন্ন মানুহক ধমকি দিয়া বুলি আৰু ঠাই ঠাই ধৰ্ণা কৰিব, এই ক্ষেত্ৰত জড়িত আছে? এতিয়ালৈকে আমি সেইটো তথ্য আমি গম পোৱা নাই, সেইটো গম পোৱা নাই। हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम।